তো হে গাইছ কি খবৰ আপোনালোকৰ বহুত দিনৰ পৰা ভাবি আছিলোঁ যে জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যাম কিন্তু যোৱাহে হোৱা নাছিল আজি যিহেতু ৰবিবাৰ সেয়ে আজি যাম আমি গাইছ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ এতিয়া আৰু ময়ো ভালদৰে ওলাই লৈ যাই আছোঁ বাছলৈ মানে এই আমাৰ গাঁৱৰ পৰা এখন বাছ ভাড়া কৰিছে তাতে মানে সকলোবোৰ মানুহ যাব এতিয়া আৰু ময়ো আহি আমাৰ গাইছ ছিটটো লৈ ল'লোঁ ৰ'ব এতিয়া আৰু আমিও গাইছ প্ৰায় 2 ঘণ্টামান মূৰত আমি জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহি পালোঁ আজি গাইছ মানে একদম জুবিনদাৰ সমাধি ক্ষেত্ৰত ঢেৰ মানুহ হৈছে যিহেতু ৰবিবাৰ সেয়ে মানে একদম খোজ দিবৰ জাগা নাই চাব পাৰে মানুহ চাওক একদম কিমান মানুহ হৈছে আকৌ ইভাগে এই পাহাৰৰ ওপৰতো মানে গাইজ মানুহ চাওকচোন একদম পাহাৰৰ ওপৰতে মানুহবোৰ চাওক আমিও যাই আছোঁ ৰ'ব ওপৰৰ পৰা দেখুৱাইছোঁ ৰ'ব ময়ো আকৌ মানে জুবিন দাক মানে খৰিয়ে এইখিনি ঠাইতে দিয়া হৈছিল এতিয়া আৰু গাইজ ময়ো পাহাৰৰ ওপৰত আহি গ'লোঁ ৰ'ব গাইজ পাহাৰৰ ওপৰত আহিছিলোঁ অহাৰ লগে লগে গাইজ বৰষুণ পেলালে চাওকচোন এতিয়া আৰু অলপ বৰষুণ কমাত পাহাৰৰ ওপৰৰ পৰা গাইজ মানুহবোৰ চাওক চাওক কিমান মানুহ হৈছে আজি চাই লওক তো এতিয়া আৰু আমিও গাইজ পাহাৰৰ ওপৰৰ পৰা নামি আহিলোঁ নামি আহি আৰু আমিও এতিয়া জুবিনদাৰ সমাধি ক্ষেত্ৰক আজিলৈ বাই বাই দি আৰু আমিও এতিয়া গাইজ ঘৰলৈ যাবলৈ ওলালোঁ তো এতিয়া আমিও আৰু গাইজ ঘৰলৈ যাব ওলালোঁ ৰ'ব তো এতিয়া গাইজ ফাইনেলি আমিও আৰু ঘৰলৈ আহি পালোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টোৰ শেষত জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা।